দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে দৰকাৰী MCQ কেইটামান আগবঢ়োৱা হ'ল। প্ৰশ্ন: মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী কোন আছিল? অপশ্যন এ মহম্মদ আলী জিন্না, বি নৱাব ছলিমুল্লাহ, চি হেমপ্ৰভা মজুমদাৰ, ডি নৱাব ইকবাল। শুদ্ধ অপশ্যন হৈছে অপশ্যন বি নৱাব ছলিমুল্লাহ। স্বদেশী আন্দোলনৰ সময়ত প্ৰমনাথ ৰায়চৌধুৰীৰ ৰচিত গ্ৰন্থখনৰ নাম কি আছিল? অপশ্যন এ যুগান্তৰ, বি জাপানীজ বীজ, চি কেশৰী, ডি জয় সংগীত। শুদ্ধ অপশ্যনটো হৈছে ডি অপশ্যন জয় সংগীত। পৰৱৰ্তী প্ৰশ্ন: ক্ষুদিৰাম বসুক কেতিয়া ফাঁচি দিয়া হৈছিল? অপশ্যন আছে এ 1911 চনত, বি 1910 চনত, চি 1908 চনত, ডি 1901 চনত। শুদ্ধ অপশ্যন হৈছে অপশ্যন চি 1908 চনত। পৰৱৰ্তী প্ৰশ্ন: সত্যাগ্ৰহৰ ভিত্তি কি আছিল? অপশ্যন এ গ্ৰাম্য, বি স্বৰাজ, চি সত্য, ডি হৈছে অহিংসা। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি অহিংসা। পৰৱৰ্তী প্ৰশ্ন: কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল? অপশ্যন আছে এ স্বৰাজ, বি সত্যাগ্ৰহ, চি অহিংসা, ডি সত্য। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি সত্যাগ্ৰহ। পৰৱৰ্তী প্ৰশ্ন: 1917 চনত বিশ্ব ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল? অপশ্যন এ ফৰাচী বিপ্লৱ, বি আগষ্ট বিপ্লৱ, চি ৰুছ বিপ্লৱ, ডি সেউজ বিপ্লৱ। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ৰুছ বিপ্লৱ। পৰৱৰ্তী প্ৰশ্ন: সীমান্ত গান্ধী হিচাপে কাক জনা যায়? অপশ্যন আছে এ খান আব্দুল গফুৰ খান, বি খান ৰহমত খান, চি মহম্মদ আলী জিন্না, ডি তৈয়বুৰ জিন্নাতুল। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ খান আব্দুল গফুৰ খান। পৰৱৰ্তী প্ৰশ্ন: গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল? অপশ্যন এ সত্যাগ্ৰহ, বি ভাৰত ত্যাগ, চি অসহযোগ আন্দোলন, ডি আইন অমান্য আন্দোলন। শুদ্ধ অপশ্যন হৈছে অপশ্যন বি ভাৰত ত্যাগ আন্দোলনৰ সময়ত। সবৰমতী আশ্ৰম ক'ত অৱস্থিত? অপশ্যন আছে এ বিহাৰত, বি গুজৰাটত, চি ৰাজস্থানত, ডি নেপালত। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে সবৰমতী আশ্ৰম গুজৰাটত, অপশ্যন বি। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ কেতিয়া উভতি আহিছিল? অপশ্যন এ 1889, অপশ্যন বি 1881, চি 1891, ডি 1881। শুদ্ধ উত্তৰ অপশ্যন 1891 চনত। জালিৱানৱালাবাগ ক'ত অৱস্থিত? অপশ্যন এ বিহাৰত, বি অসমত, চি পশ্চিমবংগত, ডি পাঞ্জাৱত। শুদ্ধ উত্তৰ জালিৱানৱালাবাগ পাঞ্জাৱত অৱস্থিত, অপশ্যন ডি। পৰৱৰ্তী প্ৰশ্ন: গান্ধীৰ দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? অপশ্যন আছে এ 1930 চনৰ 12 মাৰ্চত, বি 1930 চনৰ 17 মাৰ্চত, চি 1931 চনৰ 2 মাৰ্চত, ডি 1931 চনৰ 12 মাৰ্চত। শুদ্ধ অপশ্যনটো হৈছে 1930 চনৰ 12 মাৰ্চত। স্বাধীনতা আন্দোলনত অহিংসা নীতি প্ৰৱৰ্তন কৰা লোকজন কোন আছিল? অপশ্যন এ মহাত্মা গান্ধী, বি মতিলাল নেহৰু, চি জৱাহৰলাল নেহৰু, ডি বিনোৱা ভাৱে। শুদ্ধ অপশ্যন হৈছে অপশ্যন এ মহাত্মা গান্ধী। পৰৱৰ্তী প্ৰশ্ন: দিল্লী চলো আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন কোন আছিল? অপশ্যন এ আচাৰ্য বিনোৱা ভাৱে, বি সুভাষ চন্দ্ৰ বসু, চি মহাত্মা গান্ধী, ডি মতিলাল নেহৰু। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আচাৰ্য বিনোৱা ভাৱে। পৰৱৰ্তী প্ৰশ্ন: 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? অপশ্যন এ ক্লিমেণ্ট এটলি, বি থেৰেছা মে, চি উইনষ্টন চাৰ্চিল, ডি ৰামজে মেকডোনাল্ড। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ৰামজে মেকডোনাল্ড। পৰৱৰ্তী প্ৰশ্ন: ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল? অপশ্যন এ ফেব্ৰুৱাৰী 1947, জুন 1947, চি জুলাই 1947, ডি মাৰ্চ 1947। শুদ্ধ অপশ্যন অপশ্যন চি জুলাই 1947ত। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম কি আছিল? অপশ্যন এ নাটাল ইণ্ডিয়া কংগ্ৰেছ, বি আজাদ হিন্দ ফৌজ, চি ভাৰতীয় জাতীয় কংগ্ৰেছ, ডি স্বৰাজ দল। শুদ্ধ অপশ্যন হৈছে অপশ্যন এ নাটাল ইণ্ডিয়ান কংগ্ৰেছ। সত্যাগ্ৰহ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? অপশ্যন আছে 1920 চনৰ 6 এপ্ৰিলত, বি 1920 চনৰ 25 এপ্ৰিলত, চি 1919 চনৰ 6 এপ্ৰিলত, ডি 1919 চনৰ 13 এপ্ৰিলত। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1919 চনৰ 6 এপ্ৰিলত। মনিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিলে? অপশ্যন আছে এ মথ মিলছে, বি কেপ্টেইন হলৰিডে, চি জে ডব্লিউ কুইণ্টনে, ডি জেনকিনছে। শুদ্ধ অপশ্যন হৈছে
অপশ্যন বি কেপ্টেইন হলৰইডে। পৰৱৰ্তী প্ৰশ্ন, মনিৰাম দেৱানক সহায় কৰা বঙালী মুক্তিআৰ্জনৰ নাম কি আছিল? অপশ্যন এ মধু মল্লিক, বি মিল চাহাব, চি মহিৰাম মুক্তিয়াৰ, ডি মনিৰাম দেৱান। শুদ্ধ অপশ্যন হৈছে অপশ্যন এ মধু মল্লিক। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? ইয়াৰ অপশ্যন আছে এ 1840 চনত, বি 1843 চনত, চি 1841 চনত, ডি 1845 চনত। শুদ্ধ অপশ্যনটি হ'ব অপশ্যন এ 1840 চনত। গোবিন্দ চন্দ্ৰ ক'ৰ ৰজা আছিলে? অপশ্যন আছে এ মণিপুৰৰ, বি কাছাৰৰ, ডি চি ডিমাপুৰৰ, ডি চীনৰ। শুদ্ধ অপশ্যন হৈছে অপশ্যন এ মণিপুৰৰ ৰজা আছিল গোবিন্দ চন্দ্ৰ। অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন কোন আছিল? অপশ্যন দিয়া আছে এ মনিৰাম দেৱান, বি পিয়লি ফুকন, চি গমধৰ কোঁৱৰ, ডি পুৰন্দৰ সিংহ। শুদ্ধ অপশ্যন হৈছে অপশ্যন চি গমধৰ কোঁৱৰ। আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সকলোলৈ ধন্যবাদ জনালোঁ।